হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি এতিয়া 11:15 হৈছে আৰু মই মোৰ ব্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ। বহুত দিন মই মানে তেনেকৈ দিব পৰা নাই, বহুত দিনৰ পাছত আকৌ এনেকৈ ব্লগ এটা বনাম বুলি ভাবিছোঁ। বাৰু তেনেহ'লে আছামিজ ব্লগাৰ পূজাৰ আনিতি ব্লগছলৈ আপোনালোকক মই সম্ভাষণ জনাইছোঁ। তেনেহ'লে আহকচোন, এতিয়া মই কি কৰিছোঁ, অমিতা খাম আজি, পকা অমিতা। ফুৰিব গৈছিলোঁ, কাৰ্বি আংলঙৰ পৰা লৈ আহিছিলোঁ। বৰ ধুনীয়া খাবলৈ অমিতাটো। আগত এটা খালোঁ, এতিয়া আকৌ এটা কাটিছে হাজবেণ্ডে, তাকে ভাবিছোঁ দেখাম আপোনালোকক। তেনেহ'লে আহকচোন। এতিয়া কাপোৰকেইটা মেলি লৈছোঁ। এয়া অমিতা খাবলৈ আমি ওপৰলৈকে লৈ আহিছোঁ। তাৰমানে দেখুৱাইছিলোঁ যে কটা, এয়া অমিতা এতিয়া ওপৰতে আমি লৈ খাইছোঁ। সঁচাকৈ বৰ ধুনীয়া লাগিছে খাই। দেখিছেনে, কালাৰটো ইমান ধুনীয়া আৰু খাবলৈও বহুত সোৱাদ। ওপৰলৈ আহি কাপোৰো মেলিলোঁ, তাৰপিছতে এয়া অমিতা খাবলৈ লৈ আহিছোঁ ৰ'দতে বহি। পিহুৱেও পকা অমিতা খাই বৰ ভাল পায়। তেনেহ'লে ভিডিঅ'টো চাই থাকিব। তাৰপিছতে মই ধুনীয়া এটা পনীৰৰ ৰেচিপি দিম, চিম্পুল ৰেচিপি। চাই থাকিব। আমি অমিতাখিনি খাই লওঁ। এয়া দেখিছে, মই ৰেচিপিটো যে কৈছিলোঁ পনীৰৰ, তাৰ বাবে বিলাহী পেষ্ট কৰি লৈছোঁ। এয়া আদা, নহৰু, পিঁয়াজৰ পেষ্ট কৰি লৈছোঁ। তাৰপিছতে এয়া হালধি, নিমখ সোৱাদ অনুযায়ী লোৱা নাই, ল'ম। আৰু এয়া মিট মছলা, এয়া জিৰা গুড়ি। আপোনালোকে এইবোৰ নিজৰ ইচ্ছা অনুসৰি মছলা ব্যৱহাৰ কৰিব পাৰে, জলকীয়া গুড়িও দিব পাৰে। মোৰ জলকীয়া গুড়ি দিবলৈ অলপ জ্বলা হ'লে ছোৱালীয়ে খাব নোৱাৰিব, সেইবাবে দিয়া নাইকিয়া। আৰু এয়া লৈছোঁ আলু, সৰু সৰু টুকুৰা কৰি লৈছোঁ। দেখিছে মানে কিমানটো চাইজত কাটিছোঁ মই আলুটো। আৰু এয়া পনীৰ লৈছোঁ। পনীৰ আৰু আলুৰ পৰিমাণটো সমান ল'ব। আলু যদি যিমান লয়, পনীৰো সিমান ল'লে খাবলৈ বেছি ভাল হয় চব্জিখন। আৰু তাৰ লগতে ধনিয়া ল'ম, ধনিয়াও দিম লাষ্টত। তেনেহ'লে মই কেনেকৈ বনাওঁ ৰেচিপিটো চাওঁচোন, আহক। সৰহকৈ পানীটো দিম, যিমানে কোমল হয় সিমানে খাবলৈ ভাল ৰুটিটো। আজি ডাক্তৰৰ ওচৰলৈ যাব লাগিব, মোৰ কিবা গাটো বেয়া লাগি থাকে, গেছ লাগি থাকে। ডাক্তৰৰ ওচৰলৈ যাম আবেলি সময়ত। চাই থাককচোন ভিডিঅ'টো। এয়া কাপোৰকেইটা জাপি ল'ব খুজিছোঁ। এতিয়া ডাক্তৰৰ ওচৰতো যাব লাগিব, খুৱাব লাগিব। আজি নাযাওঁ, কালি যাম। সেই কাইলৈ গ'লে নহয়, কাইলৈ দেওবাৰ বন্ধ থাকিব নহয়। কাইলৈ মোৰ জানো মোৰ কাম ডিউটি নাই। বহুত কাম ডিউটিটো আছে। পৰীক্ষা কাইলৈ জানো নাই পৰীক্ষা? সোমবাৰেহে আছে। সোমবাৰে আছে। কাইলৈ দেওবাৰহে। মই কাইলৈ আছে বুলিয়ে ভাবিছিলোঁ, দেওবাৰ। সোমবাৰে কাম দিব। লিষ্ট দিছিলা নেকি আমাৰ?
এয়া ৰুটি আৰু ভাজি দুপৰীয়াৰ ভাজি আছিলে আলু আৰু পনীৰৰ সেইটো এতিয়া আমি আবেলি খাই ল'ম ৰুটি আৰু ভাজি তাৰপিছত আকৌ লগ পাই আছোঁ এতিয়া আমি বজাৰ ফালেও যাম ডাক্তৰৰ ওচৰতো সোমাম এয়া যাবলৈ ওলাইছোঁ আপোনালোকক দেখাম বাৰু বজাৰখন তেনেহ'লে এতিয়া চাই থাকিব ব্লগটো আপুনি দেখুৱাইছিলে বজাৰত চাই আছোঁ কাপোৰ কানি না এইটো জিনিস নহয় কেনেকুৱা কিমান দামত কিনিব পাৰে চাইছিলোঁ দেখিছে কেইটামান কুৰ্তিও চাইছিলোঁ ঘৰলৈ টমটমত আহি আছিলোঁ ছোৱালীয়ে টমটমত উঠিয়ে ভাল পায় হেল্ল' এভৰিৱান আমি বজাৰৰ পৰা গৈ আহিলোঁগৈ কিবা কিবি বস্তু কিনিবলগীয়া আছিলে কিনিলোঁ খোজকাজ আৰু মই ডক্তৰকো দেখালোঁ গেছ পৰীক্ষা হৈছে দৰৱ দিছে এইবিলাক আৰু এয়া সেইকাৰণে আহি পেলাই কিবা কিবি বাহিৰত খালোঁ সেইকাৰণে ইমানকৈ মানে আৰু কিবা বনাব মন যোৱা নাই খাব মন যোৱা নাই খিচিৰিকে কৰা বুলি ক'লে হাজবেণ্ডেও আৰু ছোৱালীয়েও খাই ভালেই পায় সেইকাৰণে খিচিৰিকে বনালোঁ এয়া চব খিচিৰি বৰ ধুনীয়া হৈছে খিচিৰি বনালোঁ আৰু এয়া বেঙেনা বৰ চব্জি আৰু তেতেলীৰ মিঠা আচাৰ সেয়াই আজি ডিনাৰ আৰু তেনেকেই খাই আজি ৰাতিটো আৰু আপোনালোকক গুড নাইট কৰিছোঁ এয়া এতিয়া খাম আমি আৰু তেনেহ'লে আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ এই ব্লগটো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰো কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি পেলাই কাষতে থকা বেল আইকনটো টিপি দিব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ চাব পাৰিব তেনেহ'লে আজিলৈ আহোঁ শুভৰাত্ৰি